Welcome to Crazy Experiments. আজি আপোনালোকক আমি এটা সুন্দৰ ট্ৰিক এটা দেখুৱাম মানে আমি আজি জুই আৰু পানীৰ সহায়ত আপোনালোকৰ এনেকুৱা কাঁচৰ বটল থাকে এনেকুৱা ধৰণৰ কাঁচৰ বটল আমি আজি সমানে দুটুকুৰা কৰিম আমি এই পিনেৰে এনেকুৱাকৈ কাটি দিম মানে সো ভিডিওটো এণ্ডলৈ চাই থাকক আৰু এনেকুৱা ধৰণৰ কোনো বস্তু ঘৰত ট্ৰাই কৰিবলৈ চেষ্টা নকৰিব সো এতিয়া ফাৰ্ষ্ট আমি এনেকুৱা ধৰণৰ ৰছীডাল ল'ম ৰছীডালত মানে গোটেই কেৰাচিন তেল লগাব লাগিব ইয়াতে ঘূৰাই দিম বস্তুটো বৰ ডেঞ্জাৰ ঘৰত ট্ৰাই নকৰিব এতিয়া মানে বটলটোত আমি যিখিনি ঠাইত আমি কাটিব বিচাৰোঁ মানে সেইখিনি ঠাইত মানে ৰছীডালেৰে মেৰিয়াই বান্ধিব লাগিব পিছফালত দেই নিদিলে তো এতিয়া আমাৰ বটলটো দুটুকুৰা হৈ গ'ল ইয়াত মানে প্ৰায় সমানকৈ কাটিছে অলপমান আছে এইখিনিত এইবিলাক চেণ্ট পেপাৰৰ সহায়ত সমান কৰি লৈ পেলাই ব্যৱহাৰ কৰিব পাৰি ঘৰত বস্তু সজাবলৈ তো এইটো ট্ৰিক আমাৰ ইয়ালৈকে আছিল